ইতিমধ্যে আমাৰ বিহাৰ অঞ্চলৰ অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ কাৰণে এটা শক্তিশালী চৰকাৰ কৰাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত লোৱা হৈ গৈছে। গতিকে বিটিআৰ অঞ্চলটো উন্নয়ন হ'ব লাগে। বিটিআৰ অঞ্চলত দীৰ্ঘদিনৰ পিছত স্থায়ী শান্তি আহিছে। এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে। ইয়াত এটা ভাল গণতান্ত্ৰিক বাতাবৰণ আমি পাবলৈ সক্ষম হৈছোঁ। সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মাজত সমন্বয় এটা পাবলৈ সক্ষম হৈছোঁ আৰু এইটো 2020 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি এটা শান্তি চুক্তি হৈছে, ইয়াৰ পিছত আমি এইখিনি পাবলৈ সক্ষম হৈছোঁ। গতিকে দশকৰ পৰা দশক ধৰি বঞ্চিত হৈ থকা, নেগলেক্টেড হৈ থকা এই অঞ্চলটো আজি বহুত পৰিৱৰ্তন আমি দেখিবলৈ পাইছোঁ আৰু এই পৰিৱেশটো কোনো কাৰণত বিটিআৰ অঞ্চলৰ ৰাইজে হেৰাব নিবিচাৰে। সেইকাৰণে আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে নিশ্চয় ইতিমধ্যে সিদ্ধান্ত লৈছে যে দুটা সমষ্টি আমাৰ দৰং ওদালগুৰি আৰু কোকৰাঝাৰ দুইটা সমষ্টিতে আমাৰ লোকসভাৰ যিটো কেণ্ডিডেট হ'ব বিপুল ভোটত বিজয়ী হ'ব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয় যিটো চৰকাৰ হ'ব, ইয়াত সকলো ধৰণৰ যোগদান তেখেতসকলে গৈ পেলাই দিল্লীত দিব। আজিতো মূলত যি দলীয় সভা দুটা দলৰ মাজত হৈছে, এই ক্ষেত্ৰত আপোনালোকৰ কিবা অভিযোগ আজি পাইছে নেকি? নাই, অভাৱ অভিযোগ একো নাই। অলপ আগতে মন্ত্ৰী ডাঙৰীয়াই কৈছে ব্যক্তিগতভাৱে পোৱা নোপোৱা কিবা কিবি এজন দুজনৰ থাকে, কিন্তু যদি সামূহিকভাৱে চাবলৈ যায় আমাৰ মাজত তেনেকুৱা সমস্যা একো নাই। আৰু দেখিবলৈ পাব যে যেতিয়া নিৰ্বাচন প্ৰচাৰ আৰম্ভ হৈ যাব তেতিয়া চবেই একেলগে কাম কৰিব আৰু সকলো সংকল্প ইতিমধ্যে লৈছে। কাৰণ যোৱা বছৰবিলাকত যিবিলাক কাম কৰিছে, বিকশিত ভাৰত যাত্ৰা আমি সকলো অংশগ্ৰহণ কৰিলোঁ, কলহ যাত্ৰা হৈ গ'ল, বিভিন্ন কাম হৈ আছে, একেলগে চবে কৰি আছে। খালি এতিয়া নিজৰ নিজৰ দলৰ কথাটো সকলোৱে চিন্তা কৰে, UPPL কৰিব, BJPও কৰিব, কিন্তু এই যে আমি একেলগে নিৰ্বাচন খেলিম এইটো আমাৰ দলৰে যিহেতু সিদ্ধান্ত, ইয়াত আমাৰ কোনোবা কৰ্মকৰ্তা কাৰ্যকৰ্তাই বিপৰীত মানে কিবা এটা ষ্টেণ্ড ল'ব সেইটো কোনোদিনেই হ'ব নোৱাৰে। এইবাৰ আপুনি কিমান আশাবাদী, যিহেতুকে তাত হীৰাসৰণীয়া দীৰ্ঘসময় ধৰি আছে? এইবাৰ আশাবাদী নহয়, আমি বহুত ভোটত জয় হৈ আছোঁ এইবাৰ। মানে আপুনি সকলো দিশৰ পৰা কেলকুলেশ্যনটো কৰক। BJP UPPL বিটিআৰত চৰকাৰ গঠন কৰাৰ পিছত যিখিনি পৰিৱেশ ৰাইজে পাইছে, আপুনি কোকৰাঝাৰলৈ গৈ কাকবা ইণ্টাৰভিউ ল'লে দেখা পাব বহুত সাংবাদিকবিলাক কোকৰাঝাৰলৈ গৈছে আৰু এটা টাৰ্গেট লৈ গৈছে যে লোকসভাৰ কাৰণে এটা ষ্টৰী নিৰ্মাণ কৰিম। যেতিয়া তেখেতসকলে যাই পেলাই 10জনক সোধে যে আমাৰ ওপৰত কিবা এটা কথা সোধে, চব পজিটিভ কথাই পায়। পিছত ঘূৰি ঘূৰি আহি মোৰ ইণ্টাৰভিউ লয়, যে মোৰ ইণ্টাৰভিউ লৈ পেলাই কয় যে আমি অমুক গাঁৱত গৈছিলোঁ, ৰাইজে কৈছে এটলিষ্ট সকলো সন্তুষ্ট পাইছে যে ইয়াত শান্তি আহিছে, নিৰাপত্তা আহিছে। তেতিয়া এইটোৱে কথা, আমাৰ উদ্দেশ্য এইটোৱে আছিলে। চৰকাৰ গঠন কৰাৰ আমাৰ মূল উদ্দেশ্য আছিলে শান্তি প্ৰতিষ্ঠা কৰা, সকলো নিৰাপত্তা প্ৰদান কৰা, সমন্বয় কৰা আৰু যা গণতান্ত্ৰিক বাতাবৰণ আনিব লাগে, যিটো আগত নাছিলে। আজিতো ছ'চিয়েল মিডিয়াত আমাক বহুত কথা ক'ব পাৰে, ওদালগুৰিৰ পৰা কৰবাৰ পৰা হোৱা কথা নোহোৱা কথা বহুত কথা ক'ব পাৰে। আগততো এনেকৈ ক'লে উঠাই নিয়া হৈছিলে। আগৰ চৰকাৰখনৰ সময়ত কোকৰাঝাৰত সাংবাদিকক হত্যা কৰা হৈছিলে, প্ৰফেচাৰক হত্যা কৰা হৈছিলে আগৰ সময়ত। চ' আজি সেই পৰিৱেশ বিটিআৰত নাই। ইয়াতকৈ আৰু ডাঙৰ পৰিৱৰ্তন আৰু কি পাব? তো তেনেকুৱা পৰিৱৰ্তন আহি গৈছে। উন্নয়নটোতো স্বাধীনতাৰ 75 বছৰত যিখিনি উন্নয়ন হোৱা নাই, এইটো আমি একদিনত কৰা কথা নহয়, কিন্তু বহুত উন্নয়ন আজি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমানখিনি স্কিম আমাক দিছে, আমাৰ MLA MP মন্ত্ৰী চবেই ইমান এক্টিভ হৈছে। আজি আপুনি গম পায় যে কৰ্ম সংস্কৃতিটো যেনেকৈ ৰাজনীতি ক্ষেত্ৰখনত বা সামাজিক ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আনিছে, ইয়াক লৈ পেলাই আমি সকলো নিশ্চিত। অসমখন যে ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব আৰু তাত বিটিআৰ অঞ্চলৰো এটা ভাল স্থান থাকিব, এইটো আমি নিশ্চিত। যিহেতুকে নিৰ্বাচনলৈ মাত্ৰ বেছি দিন নাই আৰু দুটা মাহ আছে। আজি প্ৰথম ওদালগুৰিত হয়, আপুনি এখন যৌথ সভা আৰু ষ্ট্ৰং UPPLৰ সভাপতি BTCৰ চিফ আপুনি আছে, ষ্টেণ্ডিং যিখন MP আছে আৰু অসম চৰকাৰৰ BJPৰ কেবিনেট মন্ত্ৰীগৰাকী আছে। এই ওদালগুৰিত এই আজি যিখন যৌথ সভা, এই যৌথ সভাখনে আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে ৰণসিংহা নেকি? নাই, ৰণসিংহাটো বজোৱাৰ দৰকাৰেই নাই। মানে এই নিৰ্বাচনত, বিশেষকৈ এইটো নিৰ্বাচন যিটো আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে যি কাম কৰিলে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অৰুণোদয়, আমাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা, যিবিলাক কামবিলাক কৰিলে, ৰেচন কাৰ্ড দিলে, ইতিমধ্যে বহুতখিনি কাম হৈ গ'ল আৰু ইয়াত ৰণসিংহা বজোৱাৰ কোনো দৰকাৰেই নাই। ৰণসিংহাটো বজাব লাগিব যেতিয়া শত্ৰু পক্ষটো শক্তিশালী হ'ব, বুজিছেনে?
দুটা ম'হ যেতিয়া যুঁজ কৰে দুটা ম'হে যদি শক্তিশালী তেতিয়া চবে পিছৰ ফালে একটা পজিশ্যন লৈ দৌৰি আহি মানে এইটো মানে কিবা এটাক কৰে কিন্তু ইয়াতো আগৰ ফালে একোই নাই যেনে নৰ্মেল কোৰ্ছত নৰ্মেল স্পীডত গৈ থাকিলে এইটো জিকি যায় খালি আমি মিটিংটো কৰিছোঁ যে আমাৰ এটা চিন্তা আছে কি আমাৰ ইমান ভাল পৰিৱেশ দৰং ওদালগুৰি সমষ্টিত গতিকে আমি এটা অভিলেখ সৃষ্টি কৰি ভোট পাব লাগে ইয়াৰ কাৰণে আমি অলপ সজাগ হৈছোঁ সকলো এটা দায়িত্ব লৈছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে ইমান কৰিছে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাৰণে ইমান কৰিছে যদি আমিও চবে অলপ কষ্ট কৰি এই সমষ্টিটো এনেকুৱা ভাল সমষ্টি জিকি পেলাই এটা অভিলেখ সৃষ্টি কৰি পেলাই আমি তেখেতসকলক উৎসৰ্গা দিব বিচাৰিছোঁ জইন অপাৰেশ্যন